সকলোকে পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। মোৰ লগতে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পাছত এটা নতুনকৈ ভিডিঅ' বনাবলৈ লৈছোঁ। বিষয়টো এটা মোৰ লগত এটা মানে জীৱনত প্ৰথমবাৰৰ কাৰণে এটা ইনচিডেণ্ট এটা ঘটিছিল। সেইটো বিষয়ে আপোনালোকৰ আগত প্ৰকাশ কৰিব খুজিছোঁ। আজিৰ যি দেশৰ বা বিশ্বৰ যি ছায়েন্সৰ ওপৰতে উন্নতি শিখৰত আগবাঢ়িছে, তথাপিও কিছুমান কথা কিন্তু আমি নুই কৰিব নোৱাৰোঁ। এবাৰ বেলেগৰ মুখত শুনি থাকোঁ যে কিবা কিবি এইবোৰ ৰাতি আমুক দেখিছোঁ তামুক দেখিছোঁ। আজি তেনেকুৱা এটাৰ ওপৰতে মোৰ এক্সপিৰিয়েঞ্চ হ'ল আজি কেইদিনমানৰ আগতে। এবাৰ ইলেকশ্যনত ডিউটি পৰিছিলোঁ। আপোনালোক সকলোৱে গম পায় যে ইলেকশ্যনত এটা হেৰি থাকে, ডিউটি থাকে, FST আৰু SST, ফ্লাইং স্কোৱাড আৰু কিবা ষ্টেটিক ছাৰ্ভিলেঞ্চ টীম বুলি এটা থাকে। সেই SST টীমটোৱে তেওঁলোকে বাৰু এটা নিৰ্দিষ্ট জেগাত ৰৈ থাকে, তেওঁলোকে নিজৰ ডিউটি পালন কৰি থাকে। আৰু FST যিটো ডিউটি হয়, ফ্লাইং স্কোৱাড টীম, তেওঁলোকে একচুৱেলি যিটো এৰিয়া মানে ইলেকশ্যন কমিশ্যনে ধাৰ্য কৰি দিয়ে, সেই এৰিয়াটোৰ ভিতৰত তেওঁলোকে গোটেই এৰিয়াবিলাক ঘূৰি ফুৰিব লাগে। ক'ৰবাৰ পৰা যদি কিবা ইনফৰ্মেশ্যন আহে বা আমি সেইমতে যাব লাগে। তো তেনেকৈ ফ্লাইং স্কোৱাডৰ ডিউটি কৰি আছিলোঁ। যোৱা বছৰো কৰিছোঁ। নৰ্মেলি একো নাই, একো তেনেকুৱা এক্সপিৰিয়েঞ্চ হোৱা নাছিলে। এইবাৰ যি আমাৰ অসম বিধানসভাৰ যি ইলেকশ্যন আছিলে, মই ইয়াতে খুমটাই সমষ্টিতে পৰিছিলোঁ ইলেকশ্যন। FSTত পৰিছিলোঁ, FST ইনচাৰ্জ। আৰু মোৰ লগত এখন গাড়ী আছিলে, আৰ্টিকা গাড়ী এখন আছিলে। আৰু সেইজন আৰ্টিকা গাড়ীখনৰ অ'নাৰজন সেইজনৰ ডেকা ল'ৰাই, দেৱাশিষ বুলি, চিনি পাব পাৰে চাগে বহুতে। আৰু এজন ফটোগ্ৰাফাৰ আছিলে, সেইজন গোলাঘাটৰে এজন ল'ৰা। আৰু লগত দুজন আৰক্ষী আছিলে। কথাখিনি এনেকৈ কৈ আছোঁ খাই কথাটো কি হ'ল, তেতিয়া প্ৰায় নৰ্মেলি আমি 8-10 দিনমান কৰিলোঁ। 8-10 দিনমান ধুনীয়াকৈ ডিউটি কৰি আছোঁ। ৰাতিও কৰিছোঁ। মানে কি হয়, ৰ'টেশ্যন টাইপত হয়। আপোনাৰ ধৰি লওক, যদি 4 দিন আমি ৰাতি কৰিছোঁ বা তেনেকৈ আকৌ 3টা টীম আছিলে, মানে ৰাতিপুৱা 6টাৰ পৰা 2টালৈকে, 2টাৰ পৰা 10টালৈকে, 10টাৰ পৰা আকৌ ৰাতিপুৱা 6টালৈকে 3টা টীম থাকে। তো আমি তেনেকৈ ৰ'টেশ্যন হৈ আছিলোঁ, ৰাতি দিন ৰাতিপুৱা তেনেকৈ। মোৰ তেতিয়া ছেকেণ্ড টাইম মই ৰাতি ডিউটি কৰিছোঁ। 2 নম্বৰ দিনাখন ৰাতি আমি ঘূৰি আছোঁ, 10টা বজাৰ পৰা ঘূৰি আছোঁ, 10টা, 11টা, 12টা, 1টা, 1:30 এনেকৈ ঘূৰিলোঁ। এইফালে খুমটাই থানাৰ পৰা এনেকৈ উভতি আহিলোঁ। আহি পেলাই হাঁওতলি বুলি এডোখৰ জেগা আছে, হাঁওতলিৰ পৰা সোমাই আহি মেলামৰা বুলি পায়। মেলামৰাৰ পৰা আহি এটা তিনিআলি পায়, যিটো আপোনাৰ কঁঠালগুৰি ব্লক হৈ এইফালে বাগান চাৰিআলি হৈ এইফালে ঢেকীয়ালত যাবগৈ পাৰি। তো কঁঠালগুৰি ব্লক আৰু সেই মেলামৰাৰ পৰা আহি, মানে মেলামৰা তিনিআলিৰ পৰা সোমাই আহি এখন বাগান এখন পায়। যিসকলে ভিডিঅ'টোৰ জৰিয়তে কথাখিনি গম পাইছে হয়তো গম পাব। সেই মেলামৰা তিনিআলিৰ পৰা অলপ আহিয়ে কেইঘৰমান মানুহ পায়, চাহ বাগান এৰিয়াৰ মানুহ পায়। আৰু সেই মানুহকেইঘৰ পাৰ হৈ আহিয়ে এখন বাগান পায়। বাগানখনৰ সেই ৰাস্তাটোত সেইখিনিত, আৰু সেইখন জেগাত প্ৰায় 1 কিলোমিটাৰমান ৰাস্তা, কোনো ধৰণৰ মানুহ নাই। আহি আকৌ এভাগ মন্দিৰ নিৰ্মাণ কৰি থৈছে। বাগান শেষ হোৱাৰ পাছতেই মন্দিৰ এভাগ আছে, পাছত আকৌ মানুহৰ ঘৰ আৰম্ভ হৈছে। সেইখনত কোনো নাই, নিজান ঠাই। আগতে মই সেইটো ৰাস্তাত গৈছোঁ যদি নিজকে কিবা এটা মানে কমফৰ্ট ফিল নালাগে, বা তেনেকুৱা শুনাও নাছিলোঁ, বা সেইটো বিষয়ত আলোচনাও কৰা নাছিলোঁ। তাৰপিছতে আমি আহিলোঁ। মোৰ সেইদিনাখন আকৌ মোৰ ছিক্স-চেন্সে কৈছে যে এইটো ৰাস্তাত আজি আহিব কিবা ভাল লগা নাই। আগতেও তেনেকুৱা মোৰ লাগে বাৰু, সেইটো কাৰণে মই গুচি আহিলোঁ বাৰু। তেতিয়া প্ৰায় 2:15 বাজিছে। তাৰপিছতে কেমেৰা পাৰ্চনজনো পূৰা টোপনি গুচি গ'ল। আমি দুটাও, মই এইফালে আগচিটত আছিলোঁ, আমাৰ ড্ৰাইভাৰজন দেৱাশিষে লাহে লাহে গাড়ী চলাই আহি আছোঁ লাহে লাহে। আৰু সেইফালে আহিবলৈ আকৌ বহুত দূৰ উভতিবগৈ লাগিব। তো সেইকাৰণে ভাবিলোঁ এইটোৱে যাওঁগৈ, সোনকালে পামগৈ বাগান চাৰিআলি হৈ। 2:15 বাজিছে। আৰু বাগানখনৰ
বাগানখনৰ আমি একদম মাজমান পাইছোঁহি আৰু বাগানখনৰ ঠিক মাজত পাইছোঁহি আৰু তো তেনেকুৱাতে আমাৰ মনলৈ অহাই নাই আৰু সেই ড্ৰাইভাৰজনে সেইটো ৰাস্তাত আহিও পোৱা নাই আগতে। তো কথাটো কি হ'ল, ঘপকৈ মানে গাড়ীখনৰ হেডলাইটৰ সন্মুখেদি মানে লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডলৈ ফটকৈ এটা মানে বকাকৈ একদম মহিলাৰ নিচিনা এগৰাকী ফটকৈ পাৰ হৈ গুচি গ'ল। সি তাৰ সিফালে ৰাইট ছাইডে ড্ৰাইভাৰজনৰ ফালে গ্লাছখন খোলা আছিলে, মোক ক'লে ছাৰ দেখিলেনে? মই বোলো অঁ দেখিলোঁতো। কি বস্তু? মই বোলো তাক ময়ো খুব ভয় খাইছোঁ। তাৰপিছতে সি এনেকৈ খিৰিকীখনৰ পৰা মূৰটো উলিয়াই চাব খুজিছিল। মই বোলো বাদ দিয়া, তুমি লগালগ খিৰিকী বন্ধ কৰা আৰু বোলা আমি লাহে লাহে গৈ থাকোঁ, ভয় খাব নালাগে। তাৰপিছতে ময়ো যথেষ্ট ভয় খাইছিলোঁ যদিও মানে লগালগ খিৰিকীখন বন্ধ কৰি আমি লাহে লাহে গুচি আহিলোঁ। তাৰপিছতে সি পাছদিনাখন আৰু তাৰ খুব ঘৰত গৈ জ্বৰ, খুব গা বেয়া আৰু ভয়তে হ'ল, ৰাতি নুশুলেগৈ বোলে। তাৰপিছতে সেইটো কথা গ'ল, মানুহৰ আগত ক'বলৈও বেয়া লাগে। এদিন আকৌ মোৰ সেইফালে বন্ধু এজনৰ লগত সেই বিষয়ত আলোচনা কৰি আছিলোঁ, লগৰে হয় ওচৰে। আলোচনা কৰি থাকোঁতেহে সি ক'লে যে সেইখিনিতে এগৰাকী মহিলা, এগৰাকী আছিলে, আশাকৰ্মী আছিলে। আশাকৰ্মীগৰাকীক হেনো কোনোবাই ধৰ্ষণ কৰি তাৰ পৰা সেইফালে আনি সেইটো ৰাস্তাতে পুতি থৈ দিছিলে। পিছে কেছটো বাৰু ধৰা পৰিলে, সেইজন এতিয়া বৰ্তমান বাৰু জেলত আছে। আৰু সেইবিলাক মানুহকতো জেলততো নহয়, লগে লগে গুলিয়াই মাৰিয়ে পেলাব লাগে বাৰু। তো কথাবোৰ সেইটোৰ ওপৰতে অকণমান ৰিলেটেড যেন লাগিলে। মই তাক ক'লোঁ যে এনেকৈ লেফ্ট ছাইডৰ পৰা এইকণ জেগাতে এনেকৈ পাৰ হৈছিলে। সি কৈছে অঁ এইকণতে পুতি থৈছিলে বোলে। তো যিসকলে এই বিষয়টো শুনিছে বা গম পাইছে বা এনেকুৱা যদি সেইখন জেগাত কাৰোবাৰ এক্সপিৰিয়েঞ্চ হৈছে, তেওঁলোকে গম পাব। তো জীৱনৰ কাৰণে প্ৰথমবাৰৰ কাৰণে এইটো এটা ভাল এক্সপিৰিয়েঞ্চ হ'ল। তো সেইকাৰণে আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ। তো মই আগতে বিশ্বাস কৰা নাছিলোঁ, মানুহে আমুক দেখোঁ তামুক দেখোঁ তেনেকৈ গাই থাকে, বহুতেই কয়। কিন্তু এইবাৰ কিন্তু স্বচক্ষে দেখিলোঁ। কি হয় ক'ব নোৱাৰোঁ, কিন্তু সেই কথা দুটাৰ লগত অকণমান কিন্তু মিল আছে। তো সেইটো কাৰণে আপোনালোকৰ আগতে কথাখিনি শ্বেয়াৰ কৰিলোঁ। আৰু এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিবৰ কাৰণে বা কিবা ভাল ভাল কথা জানিবৰ কাৰণেও চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই কিবা ভিডিঅ' আপলোড কৰিলে আপোনালোকলৈ যায়। ধন্যবাদ। জয় আই অসম।